তেলেংগানাকে আবেদন বিচাৰিছোঁ ইয়াৰ পিছতে আবেদন বিচাৰিছোঁ আজি মটক বিহু উদযাপন সমিতিৰ মুখ্য সম্পাদক আৰু সম্পাদক গুৱাহাটী আছে জিন্দাবাদ ল'ৰাবিলাকৰ লাগত আহিছা পৰামতে যাবলৈ হ'লে মৰিলি আৰু আনিব নোৱাৰি Corila de Senayo, Corila de Senayo, Tulila de Camula, Upayu Paradise, Abayu de Paradise, Abayu de Paradise, Odayu Politake, এখনি মটক জনগোষ্ঠীৰ গামোচা আৰু এটি গছ তলৰ বিহুৰ স্মাৰকেৰে আমি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো তিনিচুকীয়া
উন্নয়ন প্ৰাধিকৰণৰ সন্মানীয় সভাপতি কাজল গোহাঁই ডাঙৰীয়া তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছো। অসমৰ অভিনয় জগতৰ এগৰাকী বলিষ্ঠ অভিনেতা সিদ্ধাৰ্থ শৰ্মা কে খ্যাত সিদ্ধাৰ্থ ডাঙৰীয়া তেখেতকো আমি এখনি মটক জনগোষ্ঠীৰ গামোচাৰে একাজলি মৰম যাচিব বিচাৰিছো। লগতে এটি উপহাৰ হিচাপে আগবঢ়াইছো। যিসকল মোৰ নিচিনা বিবাহিত পুৰুষ আছে, যিসকলে বিয়া বাৰু পাতিলে তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কীয় কথা এটা কৈ থওঁ ইমান মানুহ গোট খাওঁতে। আপোনালোকৰ যদি হাই প্ৰেছাৰ হয়, উচ্চ ৰক্তচাপ, হাই প্ৰেছাৰ যদি হয়, মনত ৰাখিব সদায় আপোনালোকৰ ঘৈণীয়েকৰ লগত কথা পাতিব, বেছিকৈ কথা পাতিব, তেতিয়া হাই প্ৰেছাৰটো কমি যায়। যদি ল' প্ৰেছাৰ হয়, ল' প্ৰেছাৰটো কিন্তু মাৰাত্মক হয়নে? বডিত প্ৰয়োজনীয় বস্তুবোৰ নাথাকে, ভিটামিন নাথাকে, তেজবোৰ একেবাৰে শ্ল' হৈ যাব। তেতিয়া আপোনালোকে ভুলতো আকৌ ঘৈণীৰ লগত কথা পাতি নিদিব। প্ৰেছাৰটো যদি হাই কৰিব লাগে তেতিয়াহ'লে খুলখালিৰ লগত কথা পাতিব। বোলে আও হৰি আহিলে অসমীয়া অসম মুলুকত আমি যদি জীয়াই আছো, সকলোৱে আহক আৰু সকলোৱে যেন এই মটক জনগোষ্ঠীৰ মানুহখিনি আমাৰ বুকুৰ আপোন আৰু নপুখুৰীৰ পাৰৰ এইটো যিটো আজিৰ অনুষ্ঠান মই এনেকে মনে প্ৰাণে উপলব্ধি কৰিছোঁ, আপোনালোকেও উপলব্ধি কৰিব বুলি মোৰ আশা। কলাবৰী নাচ উদ্বোধন কৰিলোঁ। ধন্যবাদ। এজন অৱতাৰী পুৰুষ হিচাপে আমি আৰু প্ৰতীকধৰ্মী আমাৰ যে ইয়াত দেশত পানী হ'ব নাই বাৰু? হ'ব পানী হ'ব। আৰু সংসাৰ কেনেকৈ হ'ব? দৰা কইনাৰ সংসাৰবিলাক কেনেকুৱা হ'ব? ভাল হ'ব। গোলাপৰি মূৰত কোলাখন লৈ নাচ, গোলাপৰি মূৰত কোলাখন লৈ নাচ, গোলাপৰি কঁকাল ঘূৰাই ঘূৰাই নাচ, কঁকাল ঘূৰাই ঘূৰাই নাচ, নাচ গোলাপৰি আঁঠু ভাঙি ভাঙি, আঁঠু ভাঙি ভাঙি। কোম্পানির আমাৰ গোলাবুৰীয়ে গাত তামোল পাণ দিব, সেইগৰাকী কিন্তু গোলাবুৰীৰ লগত বিবাহ হ'বই লাগিব দেই, বাধ্যতামূলক। আৰু ভাবে কৰি আমিও নাজানো কিন্তু। আমাৰ গোলাবৰীয়ে কইনা পালে।
আমি দূৰে ফাঁকি ধৰিব লাগে নহয় জানো? আমি বিবাহৰ কামৰ পৰা খাইছো দেই ৰাইজসকল লোৱা না ওলাবলৈ কইনা পালে আকৌ দেই এতিয়া আমাৰ কোলাপুৰীয়া যিহেতু ছোৱালী পালেই এতিয়া আৰু আমি তেওঁলোকক এনেকৈ যাব নিদিম নহয় জানো তেওঁলোকে বিহুৱে ফাঁকি নাচিব লাগিব বিহুৱে পাক নাচিবই লাগিব তেতিয়াহ'লে ধৰা আৰু বিহুৱে ফাঁকি তুমি যে ভাবিছা মই হেনো মৰে জনী ঐ মই হেনো মৰে জনী মোক এজনী মই দেখিছো টকাতনো চাৰিজনী টকাতনো চাৰিজনী পায় চৰকাৰৰ সন্মানীয় শ্ৰম মন্ত্ৰী তথা আমাৰ স্থানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াৰ প্ৰমুখ্যে যে আমাৰ কিছু সংস্কৃতিৰ বৈশিষ্ট্যতা সেইটা আমাৰ সংস্কৃতিৰ যুগ যুগান্তৰলৈ থাকিব আমি সকলোৱে আগবঢ়াই লৈ যাম আজি সকলোৱে আহিছে সকলোৱে উপভোগ কৰক আমি সকলোৱে উপভোগ কৰিছে গণবৈদ্য কালচাৰ সেইটো হৈছে মটক সংস্কৃতি এনেধৰণৰ কাৰ্যসূচীবিলাকেই আগন্তুক দিনত আমাৰ সমন্বয়ৰ ক্ষেত্ৰখনত আমাক সকলোকে একেলগে আগুৱাই লৈ যাবৰ বাবে বিশেষ ভূমিকা পালন কৰিব আৰু এখন শক্তিশালী অসম আমি সৃষ্টি কৰাৰ ক্ষেত্ৰত সকলোকে প্ৰেৰণা যোগাব কিন্তু আপোনালোকে জানে যে এই পবিত্ৰ অনুষ্ঠানটোৰ বাবে আমাৰ চৰকাৰে ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ বাবে আমি কিছু দায়িত্ব পালন কৰিছিলোঁ আৰু ইতিমধ্যে এই অনুষ্ঠানটোৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক সুন্দৰ যাতে অসমৰ ভিতৰতে এই মানৱদণ্ডক আমি সজাই পলাই আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে 10 কোটি টকা এটা ঘোষণা কৰিছে খুব সোনকালে এই কাম আমি আৰম্ভ কৰিম সকলো সকলোবিলাক সংগঠনক লৈ পেলাই আৰু মই ভাবিছোঁ যে এই অনুষ্ঠানটো আৰু বহুত কাম কৰিবলগীয়া আছে আমি যাতে বিশ্বৰ মুখতে ইয়াক আমি উজ্বলাই তুলিব পাৰোঁ ভাৰতবৰ্ষৰ মুখতে উজ্বলাই তুলিব পাৰোঁ তাৰ কাৰণে নিশ্চিতভাৱে আমি সকলোৱে মিলি পেলাই ইয়াৰ কাৰণে আমি দায়িত্ব পালন কৰিম তাকে গৈ পেলাই মই পুনৰ আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোকে অশেষ অশেষ ধন্যবাদ দিব ক'বলগীয়া আমাক কৰিছোঁ ধন্যবাদ নমস্কাৰ জয় অসম ধন্যবাদ